নমস্কাৰ, কুকি সাধুঘৰলৈ পুনৰবাৰ স্বাগতম জনাই আজি সাধুটো শুনাবলৈ লৈছোঁ। যদি ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি শুনাবলৈ লোৱা সাধুটো হৈছে লোভীয়া কুকুৰ। দেওবৰীয়া বজাৰত কচাই এটাই মঙহ বিক্ৰী কৰে। তখৰা নামৰ কুকুৰ এটাই মঙহৰ আশাত সদায় চুপ লৈ থাকে। এদিন তখৰাই চেক বুজি তাৰ পৰা মঙহ এডোখৰ লৈ ভিৰাই লৰ দিলে। সি যি বাটেৰে অহা যোৱা কৰে তাত এটি জান আছে। সি জানৰ ওপৰত থকা সাঁকোত উঠিল। জানৰ পানীত তাৰ ছাঁটো দেখিবলৈ পালে। তখৰাই ভাবিলে তলত দেখোন আন এটা কুকুৰ, মুখত তাৰো মঙহ। কিদৰে তাৰ মঙহডোখৰ কাঢ়ি খাব পৰা যায়। সি আনটো কুকুৰৰ লগত কাজিয়া কৰাৰ কথা ভাবিলে। সেয়ে সি ভুক ভুককৈ ভুকিবলৈ ল'লে। লগে লগে তাৰ মুখৰ পৰা মঙহডোখৰ পানীত পৰি গ'ল। মঙহ হেৰুৱাই তখৰাই বৰ দুখ পালে। সি তেতিয়াহে বুজিলে তলৰ কুকুৰটো তাৰ ছাৰহে আছিল। অতি লোভৰ বাবে সি পোৱাখিনিও হেৰুৱালে। আমি সাধুটোৰ পৰা গম পালোঁ যে অতি লোভ কৰিব নালাগে। লোভত পৰিলে নিজৰ থকাখিনিও হেৰুৱা হয়। সাধুটো শুনি কেনে লাগিল জনাবলৈ নাপাহৰিব। ধন্যবাদ।